Hello everyone, good evening, welcome back to my channel. আশা কৰিছো সকলো ভালে আছে। একদিন বহুত ব্যস্ত হৈ আছিলো, হেতু কাৰণে একেবাৰে ভিডিও দিবলৈ সময় পোৱা নাছিলো, কিন্তু শৰ্টস ভিডিও শেয়াৰ কৰি আছো আৰু শৰ্টস ভিডিওত আপোনালোকে বহুত মৰম দিছে, তাৰ কাৰণে বহুত বেছি ধন্যবাদ। আৰু যদি আপোনালোকে গম পোৱা নাই যে মই শৰ্টস ভিডিও শেয়াৰ কৰিছো, তেনেহলে মোৰ শৰ্টসত গৈ আপোনালোকে চাব পাৰে। আৰু এতিয়া যাবলৈ ওলাইছো আমি বজাৰলৈ, কাৰণ বুমনৰ বাৰ্থডে যেহেতু আহি পালেহি, হেতু কাৰণে বজাৰ কৰিবলৈ যাওঁ। এয়া ওলাই ৰেডি মই আৰু বুমন শুইয়ে আছে, সি উঠাই নাই, তাক উঠাওঁগৈ, তাৰপিছত উলিয়াই মেলি লৈ যাওঁ। আৰু 6টা বাজিবলৈ হ'ল, দেৰিয়ে হৈছে। আজি মা যাম কৈছিলে, কিন্তু মা নাযায়, মা কাইলৈ যাব বজাৰলৈ। আজি আমিকেইটা যাওঁ। বুমনৰ ড্ৰেছ লগতে একো বজাৰে কৰা নাই, বাৰ্থডে পালেহি, সেইটো কাৰণে ভাবিছোঁ যে গৈ মেলি বজাৰ কেইটামান কৰি আহোঁ। অকণ সোনকালে যাব লাগিছিলে, সি মানে উঠাই নাই, সোনকালে উঠাই লওঁগৈ। আজি বজাৰ কি কৰিম সেয়া আহি মেলি আপোনালোকক দেখুৱাম বাৰু। মানে বজাৰ বিশেষকৈ তেনেকৈ গ্ৰচাৰীখিনি বেছি আছে, কিন্তু বুমনৰ ড্ৰেছ চেণ্ডেল তেনেকৈ আছে আৰু কেইটামান আনিবলৈ। আৰু যিটো কেক হয় সেই কেকটো অৰ্ডাৰ দি থৈ আহোঁগৈ, কাৰণ কাষ্টমাইজ যিহেতু কৰাম বুলি ভাবিছোঁ, কাষ্টমাইজ কৰাওঁতে অকণমান সময় লাগে, সেইটো কাৰণে ডিজাইনবোৰ মানে এনেকৈ দেখাই থৈ আহোঁগৈ। আৰু ঠিক আছে তেন্তে এতিয়া বজাৰলৈ যাওঁ। এয়া বজাৰ আহি পালোহি। আচলতে আমাৰ মৰাণত বেবী শ্বপ ইমান নাই, আৰু মানে ভেৰাইটিজ যিবোৰ কালেকশ্যন থাকে সেইবোৰ ডিব্ৰুগড়তহে পাওঁ, মৰাণত নাপাওঁ। আৰু মই অনলাইনে আনো ফাৰ্ষ্ট ক্ৰাইৰ পৰা, আৰু সেইটো কাৰণে মানে ডিব্ৰুগড়ত যিখন ফাৰ্ষ্ট ক্ৰাই আছে তাতে মই যাওঁ, আৰু তাত বহুত মানে নিজৰ মন পচন্দৰ ড্ৰেছবোৰ পাওঁ। কিন্তু ইয়াত মানে ইমান অপশ্যন মানে বিচাৰি নাপাওঁ, সেইটো কাৰণে কেইবাখনো দোকান আহিবলগীয়া হ'ল। এতিয়ালৈকে দুখন চেঞ্জ কৰিলোৱে জানেনে। তাৰপিছত এটা ড্ৰেছ পচন্দ হৈছিলে, কিন্তু এইটো আচলতে অফ হোৱাইট আছিলে, আৰু অফ হোৱাইট কালাৰটো মানে বাৰ্থডেত আচলতে অকণমান কালাৰিং ড্ৰেছবোৰ পিন্ধালে ভাল লাগে। যিহেতু তাৰ থিমটো অকণমান বেলেগ হয়, সেইটো কাৰণে মই ভাবিছোঁ থিমৰ লগত অকণমান মিলাকৈ যদি আমি এযোৰ ড্ৰেছ পাওঁ, তেনেকৈ বিচাৰি কেইবাখনো দোকান গ'লোঁ, কিন্তু এতিয়ালৈকে নাই পোৱা। মানে আমাৰ চিন্তা পাম নে নাপাম, কাৰণ বেছিদিন নাই, আৰু অনলাইনো অৰ্ডাৰ কৰিব নোৱাৰোঁ। মই ভাবিছিলোঁ অনলাইন অৰ্ডাৰ কৰি দিম বুলি, কিন্তু দেউতাকে ক'লে যে ইয়াৰ পৰাই লৈ ল'ম, পাই যাম বুলি। সেই তেনেকৈ থাকি যোৱা হ'ল, সেইটো কাৰণে এতিয়া মানে আমাৰ দুইজনৰে চিন্তা, পাম নে নাপাম। কিমান যে দোকান ঘূৰিছোঁ নহয়। এইফালে আহিছোঁ আমি এতিয়া ট্ৰেণ্ডছ, তাত পাওঁ নে নাপাওঁ চাই লওঁ। তাৰপিছত এইখন আমাৰ মানে চিনাকি এজন ভাইটিৰ দোকান আছিলে, তালৈকে আহিলোঁ। ঘূণলে হোৱাইট খোৱা হ'লে ভাল লাগিলেহেঁতেন ন। এইটো পটি কৰা, পটি তোমাৰ যে আছে চেয়াৰ এখন পটি কৰা, তোমাৰ যে পটি কৰা চেয়াৰ এখন আছে, তোমাৰ যে পটি কৰা চেয়াৰ এখন আছে। লাষ্ট এখনেই দোকান আছিলে, আৰু বেবী দোকান তেনেকৈ ইয়াত নাই। প্ৰায় 5খন দোকানলৈ গ'লোঁ, কিন্তু তাত নাপালোঁ। লাষ্ট এইখনেই আছিলে, আৰু ইয়াত যদি পাম মানে, ইয়াত নাপাওঁ যদি ডিব্ৰুগড়ত ভাবিছিলোঁ যে ডিব্ৰুগড় মাহঁতক কৈ দিম ফাৰ্ষ্ট ক্ৰাইৰ পৰা লৈ আহিবৰ কাৰণে, সেই বুলিয়ে ভাবিছিলোঁ। আৰু তাৰপিছতে মানে ফাইনেলি পাই গ'লোঁ। আপোনালোকক এতিয়া নেদেখুৱাম বাৰু, অকণমান দেৰিকৈ দেখুৱাই আছোঁ। তুমি কি হয় এইপিনে চোৱা, কি হয় বৰ্ণিল কি কিং নহয়, কিং নহয়, ৰজা নহয়, ৰজাৰ নিচিনা বহি আছে যে, ৰজাৰ নিচিনা বহি আছে। আজি স্কুল নগলা যে তুমি, কেলে? লাষ্টত পাই গ'লোঁ আমাৰ থিমৰ লগত মেটচ কৰা এযোৰ ড্ৰেছ, আৰু সেইযোৰকে লৈ আজি মানে বজাৰ আৰু বিশেষ তেনেকৈ কৰিবলৈ নহ'লে, এতিয়া ভাবিছোঁ আহি খাই লওঁ, তাৰপিছত কেইটামান আৰু বস্তু আছে সেইকেইটা ল'ম আৰু যাম, কাৰণ ইয়াতে প্ৰায় 7:30মান বাজিলে। আৰু বুমনৰ ড্ৰেছ মানে ইমানেই বিচাৰিলোঁ, প্ৰায় এখন দোকানত আমি 20-25 মিনিট, আধা ঘণ্টা তেনেকৈ আছোঁৱে। আৰু এতিয়া আহিলোঁ আমি MFCত খাবলৈ, কাৰণ বুমনে যদি বজাৰলৈ ওলাই আহোঁ তেনেহ'লে ইয়াক মানে MFCত খাবলৈ লাগে, সেইটো কাৰণে ইয়ালৈকে আহিলোঁ। আৰু এতিয়া চাই আছোঁ, তাৰ মানে নিজৰ মন পচন্দৰ মতেহে খাব লাগে। আজিকালি মানে সি বহুত টেঙৰ হ'ল, আৰু আহি মেলি ইয়াত চিনাকি যিহেতু হৈ গৈছে, সেইটো কাৰণে ইয়াত আহিলে মানে বহুত বেছি ভাল পায়, কাৰণ চিনাকি নিচিনা হৈ পৰিলে। আৰু বেলেগত যদি যাওঁ একেবাৰে ঠাণ্ডাকৈ বহি থাকে, মানে ল'ৰাটো ঘৰতহে অকণমান উৎপাত কৰে, কিন্তু বাহিৰত বহুত ঠাণ্ডা। কি কৰিবা? সেই নকৰে বুমনৰ উৎপাত মানে MFCত খাব লাগে, তাৰ মানে ফেভৰেট MFC। আমাৰ লগত ওলাই আহিও এনেকৈ পুৰা বিজি হৈ আছে। কি
ঘৰত বিজি কেলে বিজি অফিচিয়েল ৱৰ্ক হ'ব তোমাৰ গধূলি সময়খিনি আকৌ অফিচিয়েল ৱৰ্ক কৰিব নালাগে না বুমনে কি অৰ্ডাৰ দিছা কি কেক সেইটো কথা নাই কোৱা এতিয়া কি খাবা কি খাবলৈ অৰ্ডাৰ দিছা কি খাবলৈ অৰ্ডাৰ দিছা বাৰ্গাৰ কৈ দিয়া বাবা গুড বয় তুমি খাবা আকৌ কেনেকুৱা লাগে ভাল লাগিব ন চব বস্তু মানে গোটেইখিনি যিমান যিমান অৰ্ডাৰ কৰিছিলোঁ গোটেইখিনি টেষ্টি ন কিন্তু কফিটো ভাল পাইছা মেজৰি কি হ'ল তুমি কি কৰি আছিলা ন মই পে'মেণ্ট কৰিবলৈ যাওঁতে হেৰি খাই দিলে চাটনি খাই দিলে ইমানেই জ্বলা আছিলে অৱস্থা বেয়া এতিয়া গৈ থাকোঁ আৰু কেইটামান বজাৰ কৰিবলগীয়া আছে সেইকেইটা সোনকালে কৰোঁ প্ৰায় 8টা বাজিবলৈ হ'ল আপোনালোকৰ ঘৰত গৈ লগ পাম ঘৰ আহি পালোহি আৰু বুমনৰ ভাবিছোঁ ড্ৰেছটো এতিয়া নেদেখুৱাওঁ পিন্ধিলে নিশ্চয় আপোনালোকে দেখিব এইফালে চকলেট আনিছোঁ আৰু চকলেট মই স্কুলত দিম ভাবিছোঁ কিন্তু অকণমান পেকিং কৰি ধুনীয়াকৈ যাতে বাচ্চাবিলাকো ভাল পায় সেইটো কাৰণে ভাবিলোঁ যে গিফ্ট পেকিং পেপাৰ আনো আৰু ঘৰতে ধুনীয়াকৈ পেকিং কৰি দিওঁ বুলি আৰু মই ইউটিউবতে চালোঁ ৰিটাৰ্ণ গিফ্ট কেনেকৈনো পেকিং কৰিম আৰু তাৰ পৰা এটা আইডিয়া পালোঁ কাপ আনিলোঁ মিডিয়াম চাইজৰ আৰু তাতে চকলেট দিছোঁ ললিপপ দিছোঁ আৰু মৰ্টন কেইটামান তেনেকৈ দি মেলি এনেকৈ যিটো ট্ৰান্সপাৰেণ্ট পেপাৰ দি মেলি পেকিং কৰি এটা ৰিবন বান্ধি দিছোঁ আৰু চাওকচোন দেখিবলৈ কিমান ধুনীয়া লাগিছে এয়া গিফ্টবিলাক পেকিং কৰা হৈ গ'ল আৰু এতিয়া ভাবিছোঁ আজি ব্লগটো এনেকৈ শেষ কৰিছোঁ আৰু ৰিটাৰ্ণ গিফ্টৰ আইডিয়া কেনেকুৱা পালে আপোনালোকে জনাব আৰু আপোনালোকে যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ আহিছোঁ পুনৰ এক নতুন ব্লগৰ সৈতে লগ পাম আৰু নেক্সট ব্লগটো হ'ব বুমনৰ বাৰ্থডে ব্লগ তেন্তে আজিলৈ আহিছোঁ বাই বাই